নমস্কাৰ বন্ধুসকল, নিপেন্স ব্লগ ইউটিউব চেনেললৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাই নতুন এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। চাওক, আগৰ ব্লগত মই আপোনালোকক দেখাইছোঁ যে কেইটামান পুলি আনিছিলোঁ অকণমান সৰু সুৰা বাগান খুলিবলৈ। সেই বাগানৰ পুলিকেইটা কালিৰ পৰা মই ষ্টাৰ্ট দিছোঁ ৰুবলৈ, আৰু পুনৰবাৰ আপোনালোকে আজি কেনেকৈ ৰোৱে কি কৰে সেইখিনি আপোনালোকক পুনৰবাৰ দেখাই আছোঁ। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওক, আপোনালোকে তাৰ পৰা নিশ্চয় মোৰ পুৰা চিয়'ৰ আপোনাক পুৰা অলপ হ'লেও উপকৃত হ'বই পাৰিব এই ভিডিঅ'টোৰ পৰা। সেইকাৰণে চাওক কেনেধৰণে খেতি ৰুইছে, কি কৰিছে আপোনালোকক দেখাই আছোঁ। খালি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া আমি বাইক ষ্টাৰ্ট দি দিলোঁ, উঠিছোঁ। বাইক ষ্টাৰ্ট দি দিলোঁ, বাইকত উঠি গ'লোঁ। মোৰ মিছেছ উঠিছে, মই উঠিছোঁ। এতিয়া বৰ্তমান আমি চাহলৈ গৈ আছোঁ। সেউজীয়া পথাৰৰ মাজত, আৰু এয়া আমি আমাৰ নিজৰ মাটিয়েদি সোমাই এয়া মিছেছ গৈ আছে, আৰু ময়ো এয়া গৈছোঁ। এটি পুলি ৰুই আছে, কেনেকৈ কি কৰিছে আপোনালোকক দেখাইছোঁ। তাৰপিছতে এয়া বন্ধু এজনে, মই গছখিনি যে নিয়াৰ কথা কৈছিলোঁ, গছখিনি আমাৰ বন্ধু এজনে ভৰাই আছে, এতিয়া নিব আৰু দেই। উঠি আছে সিহঁতৰ কাৰণে চাহ লৈ চাহ খাই লওঁ, চাহ লৈ আহিছোঁ সিহঁতৰ কাৰণে। বাকী আমাৰ খেতি লৈ আহিছে কৰ্মচাৰী, সি নিজেও কৰ্মচাৰী। এয়া আমাৰ এইটো মোৰ বন্ধু পাপু, সেইটো হাই দি দে দেই। হাই। এয়া আমাৰ খৰি লোড কৰি আছে। বৰ্তমান মোৰ কামৰ স্থলী পাই গ'লোহি। সৰুকৈ টি গাৰ্ডেন এখন যে খুলিছোঁ, তাত এয়াই মোৰ আৰু ভাৰত চীন সীমান্তৰ নিচিনাকৈ এইটোৱে মোৰ মাটিৰ সীমা, বুজিছে নহয়? এইটোৱে মোৰ মাটিৰ সীমা, এই চোৱাই মোৰ মাটি। ইয়াতে পুলি ৰুই আছে, প্ৰায় 500মান পুলি ৰুলে। মই কিন্তু অহা নাছিলোঁ, আজি আহিছোঁ। এয়া পুলি দেখিছে নহয় আপোনালোকে, সেউজীয়া পুলি কেনেকৈ ৰুইছে, কি কৰিছে আপোনালোকক দেখাই আছোঁ। এয়া চাহ লৈ আহিলে, চাহ দিছে আমাৰ মিছেছ, আমাৰ দেউতা আছে, আৰু আমাৰ পুলি ৰোৱা দুজন আছে। আমি সিহঁতক সুধিম কেনেকৈ কি কৰিছে। মই দেখা নাই যে, আজিলৈকে দেখা নাই। নতুনকৈ খুলিছোঁ, আমাৰ বাগান দেখিছোঁ, কিন্তু মই জড়িত নহয় যে, সেইটো কাৰণে কেনেকৈ কৰিছে কি কৰিছে মই সুধিব লাগিব। আপোনালোকে সম্পূৰ্ণকৈ খালী ভিডিঅ'টো আমাৰ মোৰ লগৰ বন্ধু এজন পাবলৈ অকণমান দূৰত হোৱা, এয়া আমাৰ ৰূপ, বুজিছে নাই? বৰ ধুনীয়া ল'ৰা, সি কৰ্মতে বিজি হৈ থাকে। আৰু মোৰ বন্ধুজনে খৰি এওঁকে দিছে, এওঁৱে লৈ যাব। এতিয়া বিয়াই লৈ আহিছে, খৰি ভৰাই লৈ যাব। বাকী সম্পূৰ্ণকৈ খালি ভিডিঅ'টো চাব, আপোনালোক দেখাই আছোঁ। এতিয়া আমাৰ নিজে দেখিছে নাই, চাহ লৈ আহিলে চাহকণৰ কাৰণে অলপ দেৰি ৰ'ল আৰু গুচি গ'লহেঁতেন। চাহকণ খাবলৈ ক'লোঁ যে অলপ দেৰি ৰৈ দিলে। হ'ব, আপোনালোক দেখাই আছোঁ। আমাৰ বাগানতে আমাৰ সৰু ছোৱালীজনী ইহঁতৰ লগতে আহিলে, কাম কৰা কৰ্মচাৰীকেইজনৰ লগতে আহিলে। অথনিৰ পৰা ইয়াতে আছে, একদম ধূলিয়া বালিয়ে একদম হাফ পেণ্ট তাৰ গেঞ্জিটো পিন্ধিলে, ৰাতিপুৱাই সিহঁতৰ লগতে ঠেলাত উঠি আহিলে পুলিৰ লগতে, আৰু এতিয়াৰ পৰা ঘৰলৈ যোৱাই নাই। এই ৰ'দত দেখিছে নাই? এয়া দেখিছেনে? বাগান আছে আমাৰ, মোৰ ছাইডতে আছে। এয়া আমাৰ লগৰ কেইজনে ৰুই আছে পুলি, দেখাইছোঁ, সুধিছোঁ সিহঁতি কেনেকুৱা পজিশ্যনত ৰুইছে পুলিবোৰ।
কেনেকুৱা নিয়মানুৱৰ্তিতাত পুলিখিনি ৰুইছে তাত সুধিছোঁ কাৰণ মই এইবিলাকৰ প্ৰতি মোৰ অভিজ্ঞতা নাই যে সেইকাৰণে মানে সিহঁতক সুধিলেও মই কেনেকৈ কি কৰি আছে অভিজ্ঞতাটোতো মোৰ আৰু নাই বুলি আপোনালোকে জানেই মই সিহঁতক সুধিলোঁ কেনেকৈ কি কৰিছে এয়া ই আমাৰ গাঁত খান্দি আছে সেয়া আমাৰ দেউতাই হাবিখিনি চাফা কৰি আছে বহুত কষ্ট কৰি আছে আমাৰ দেউতাই এইকেইদিন লাগি আছে পূৰা আমাৰ মেইন মানুহ ইয়াক গৰম উঠিছে বহুত ইয়াক সুধিলোঁ সুনীল এইবোৰ ইয়াৰ নামটো সুনীল আকৌ দেই মানে বহুত ধুনীয়া বাগানৰ কাম বহুত ধুনীয়া কৰে ইয়াৰ এক্সপিৰিয়েঞ্চ আছে পুলিটো কিমানত দিছ তই কেনেকৈ ৰুইছ পুলিটো আপোনাৰ 3.5 এনেকুৱা আছে 3.5 এনেকৈ গাঁত যেনিবা আপোনাৰ 2.5 ইঞ্চি গাঁত আৰু তাত সাৰ চাৰ কি দিছ গোবৰ দিছ নেকি গোবৰ নাই দিয়া নহয় গোবৰ নাই দিয়া মানে থিমেক্স দিব লাগিব চুপাৰ দিব লাগিব চুপাৰ দি তেনেকৈ ৰুইছে এইটো ডাবুল লাইন কৰে নে ছিংগুল লাইন কৰে ডাবুল লাইন কৰে ডাবুল লাইনত ইয়াতে পুলি আছে ই বৰ ধুনীয়া লোৱা যদি পুলি কেতিয়াবা ৰুবলগীয়া হয় দূৰৰখিনি বাৰু আপোনালোকেতো ইয়াক নাপাব কিন্তু আমাৰ ওচৰৰ কিছুমান থাকিলে আমাৰ ই বৰ ধুনীয়া পুলি ৰুৱে ইয়াকে কণ্টেক্ট কৰিব ইয়াৰ ঘৰ নোঙা নদীৰ সিটো পাৰত মানে ডিষ্ট্ৰিক্ট যোৰহাট পৰে কানিয়া চাপৰি বাগানৰ ল'ৰা বহুত ধুনীয়া পুলি ৰুৱে বছ আমাৰ মিছেছো আহিলে মোৰ লগতে আহি চাহ দিলে চাহটো খোৱা দেখিলে আপোনালোকে এতিয়া ভাত আনিছে সিহঁতলৈ ভাতৰ লগত কি আনিছে মই দেখাই দিমচোন কি আনিছা ভাতৰ লগত কি আনিছা কি আনিছা কি আনিছা ভাতৰ লগত কি আনিছে কৈ দিব এয়া কিহৰ চব্জি আনিছা খুতৰা আৰু ভেন্দিৰ চব্জি আনিছে কালি মাছ অকণ খোৱালোঁ বাৰু সিহঁতক এতিয়া মানে একদম চিম্পুল ভাত আনিছে আমাৰ গাঁৱলীয়া খাদ্য খুতৰা শাকৰ চব্জি ভেন্দিৰ চব্জি আৰু এয়া তৰকাৰী মানে দালি কিহৰ আনিছে কচু দিয়া আছে নেকি বাপ ফেভৰেট বস্তু মোৰ দেই কচু দি আনিছে এয়া চুনিলে হাত ধুইছে আমাৰ ঐ আহ ভাতটো খাই ল আহি যা তয়ো খাই ল গৰম উঠি আছে সেই সি গাঁত খান্দি আছে তাৰো গৰম উঠিছে ভাগৰ লাগিছে আৰু হেৰি ভোকো লাগিছে এতিয়া সময় হৈ গ'ল 2টামানেই বাজিল কিজানি ভাত খাই ল তাৰপিছত মানে এই খৰি আনিবলৈ মোৰ লগৰকেইটা যে আহিছিল তাৰ মানে গাড়ীখন ফচি গ'ল এতিয়া গাড়ীখন মানে ফচি গ'ল তুলি দিবলৈ সি সেইফালৰ পৰা চিঞৰি আছে আমি মানে গৈছোঁ এহেঁতকো লৈ যাওঁ গাড়ীখন তুলি দিব লাগিব গাড়ীখন মানে বৰ বেয়াকৈ ফচি গ'ল দেই মানে লোড মানে বহুত লোড উঠি গ'ল গাড়ীখন ফচিব নালাগে গাড়ীখনটো বহুত হেভি গাড়ী বলেৰ' মেক্স পিক আপ গাড়ী ফচিব নালাগে কিন্তু ক্লাছ প্লেটটো গৈ আছে বুলি কৈছে ক্লাছ প্লেটটো গৈ আছে মানে সেইকাৰণে জোৰ পোৱা নাই সেইকাৰণে মোৰ ল'ৰাকেইজনো পুলি ৰুই থকা ল'ৰাকেইজনো লৈ আহিছোঁ অকণমান মানে ফচি গ'ল আৰু মাটিটো অলপ চফ্ট হৈ আছিলে মানে বৰষুণ পৰি আছিলে মাটিটো চফ্ট হৈ আছিলে ফচি গ'ল এতিয়া মানে মাটিটো কাটি আছে গাড়ীখন ফচি গ'ল মানে বৰ বেলেগ অৱস্থা হ'ল এতিয়া ফুল লোড হৈ আছে খৰি আছিলে খৰি লোড কৰি দিলে বহুত লোড হৈ গ'ল সেইকাৰণে ফচি গ'ল আৰু এতিয়া ওলাব বাৰু আমি ঠেলি মেলি দিওঁচোন বাৰু আপোনালোকেও চব আমাৰ গাড়ী উঠি গ'ল দেই আমাৰ গাড়ী উঠি একদম পঠিয়াই দিলোঁ আমাৰ পুলিখিনি ৰুই মানে অলপ কেইটামান পুলি ঠেলাত বাকী আছে আৰু পুলি অলপ আনিব লাগিব মই আকৌ ঠেলা নিব লাগিব ঘৰৰ পৰা আকৌ 150-200 পুলি উঠাই আনিব লাগিব ইয়ালৈ ঠেলাহে তাৰমানে প্ৰায় 1 কিলোমিটাৰমান ৰাস্তা আমি ঠেলাই আনিব লাগিব আপোনালোকক দেখাইছিলোঁৱে নহয় যে ধাননিৰ মাজে আনিব লাগিব ধাননিৰ মাজে একদম সৰু ৰাস্তাটোৰ মাজেদি ঠেলা লৈ আহিব লাগিব তাৰপিছতহে পুলিৰ কাম আকৌ আছে এতিয়া বৰ্তমান আগৰ পুলি এদাই হৈ গৈছে আমাৰ মিছেছেও 2-3টা পুলি ৰুলে আমাৰ ইয়াত বৈষ্ণৱী আছে মানে সিহঁতৰ লগতে সোনকালে আহিলে একদম ৰ'দত ঘামি গৈছে এতিয়া আমি ঘৰলৈ যাম তাৰপিছত ঠেলাত মানে পুলি আনিব লাগিব পুনৰ আকৌ ঠেলা আনি এতিয়া ইয়াত ৰাখি দিলোঁ এতিয়া মোৰ পুলি ভৰাই লওঁ তাৰপিছত আকৌ পুনৰ পুলি হোৱা জেগালৈ যাম মানে আমাৰ বেৰি থোৱা আছে এই মানে জেগাকণ গোটেই জেগাকণ মানে বেৰি থোৱা আছে এই পুলিখিনি লোড কৰিব পাৰেতো অলপ মানে ঠাণ্ডা কৰি আছোঁ ঠাণ্ডাৰ ওপৰত পুলি আছোঁ পুলি তুলি আছোঁ দেই
পুলি বেগত তুলি আছোঁ মানে 100 পুলি নিম আগফালৰ কাৰ্টনটোত দিম 50টা আৰু বেগত দিম 50টা মানে সিহঁতি 200 পুলি লৈ গ'ল 200 পুলি মানে বহুত সময় লৈ লৈছে আৰু ৰুওঁতে এতিয়া মানে 100 পুলিহে ৰুব পাৰিম বুলি কৈছে এটাতে নাই 100কে আৰু নিয়া আৰু দি দিমগৈ আৰু বাছ আমাৰ ইয়াত আহিছে নাই আমাৰ ভাইটি এয়া আমাৰ ময়ে ল'ৰা আৰু মানে মোৰ মানে কি আমাৰ আৰু ভগৱানে দিয়া বস্তু আমাৰ এজনী সৰু ছোৱালী দেখিছে আপোনালোকে বৈষ্ণৱী আৰু এয়া আমাৰ সৰু ল'ৰা বহি আছে মাইনাটো বৰ্ণৱ হাই কি আহিছে দেখিছে এতিয়া পুলি নিবলৈ আহিছে যে ইয়াক ঠেলাতে মোৰ লগতে গুচি যাব আৰু দেই বছ এতিয়া মই আছোঁ পুলি মানে ৰোৱা জেগালৈ যাম ইয়াত যোৱা এয়া সকলোৱে চাওক মোৰ সৰু ছোৱালী বৈষ্ণৱীও ঠেলা উঠি ল'লে আৰু বৰ্ণৱো উঠি ল'লে ঠেলা মই ঠেলা ঠেলি ৰাস্তাটো বহুত বেয়া বহুত ঠেক ৰাস্তা আপোনালোকক কৈছোঁৱে বহুত ঠেক ৰাস্তা চাওক এহে দুটা উঠি ল'লে মই আৰু মাজে মাজে লাহে লাহে ঠেলি ঠেলি আহি আছোঁ আৰু দেই এতিয়া পুলি ৰোৱা জেগাত পাই যাম আৰু পুলিখিনি চঞ্জাই দিম আমাৰ এইকেইটা উৎপাত আহিছে নাই এইকেইটা উৎপাত আহিছে নাই মানে একদম ঠেলাত মানে উঠিবলৈ লাগে কালিও ঠেলাত তেনেকৈ উঠাই আনিবলগীয়া হৈছে আজিও এতিয়া কি হ'ল একদম মানে চিঞৰি আহিছে ঠেলাত উঠিবলৈ পায় গম পাইছে নাই এতিয়া লৈ যাম আৰু পুলিখিনি পোৱাই লওঁগৈ তাৰপিছত পুলিখিনি তাত কমাই দিব লাগিব ধুনীয়াকৈ ছেটিং কৰি দিব এইখিনি আনি আমি ছেটিং কৰি দিলোঁ মই ধুনীয়াকৈ ভিটাই দিলোঁ এতিয়া পুলি ৰুই আছে দেখিছিলোঁ আমাৰ ইয়াৰ বৈষ্ণৱী এয়া আমাৰ বৰ্ণৱ মাঘৰ ওপৰত লাগি গ'ল গম পাইছা নাই এতিয়া আৰু আমি এতিয়া যামগৈ এই দিদু হাই দি দিয়া হাই দি দিয়া হাই দি দিয়া হাই দি দিয়া টাটা দি দিয়া টাটা দি দিয়া আমাৰ সিহঁতি পুলি ৰুই আছে মই 100 পুলি লৈ আহিলোঁ 100 পুলিয়ে গাঁত খান্দি আছে ৰুই আছে আমাৰ সেয়া দেউতাই মানে হাবি আছিলে দেই জুই জ্বলাইছে জুই জ্বলাই দিছে হাবিবোৰ এয়া আমাৰ চুনিলে এয়া পুলি ৰুইছে আকৌ আৰম্ভ কৰিলে সিহঁতৰ সময় এতিয়া মানে সময় হৈ গ'ল 4 বাজি গ'ল 4 বাজি গ'লে সিহঁতৰ অকণমান লৰালৰি হৈছে সেইকাৰণে এতিয়া মানে এতিয়া পুলিখিনি আকৌ চুনিল লৰালৈকে ঢিলাকৈ ৰুই নথবি ভালকৈ খুচিবি মানে সি আকৌ লৰালৰি কৰিব পাৰে তাক কৈ দিছোঁ সি নকৰে বাৰু কিন্তু তাক মানে কৈ দিছোঁ আৰু কথাটো এতিয়া পুলি ৰোৱাত লাগি গ'ল আমি এটা যামগৈ বাছ আমি পুলি ছেটিং কৰি দিলোঁ আজিলৈ ভিডিঅ'টো সমাপ্ত যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো খালি আগুৱাই নিয়াত আপোনালোকে চেষ্টা কৰিব সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই